অনুপম দত্ত আৰু স্মিতা শৰ্মাৰ কণ্ঠেৰে শুনক একাপ কফি আৰু এটা ৰাতি। হেল্ল', কি কৰিছা? এই কফি একাপ কৰিবলৈ লৈছোঁ। কফি আৰু এতিয়া? কিয়? এতিয়া কফি খোৱাটো মানা আছে? তেনেকুৱা একো নহয়, কিন্তু ৰাতি 2 বজাত কফি খোৱাটো কিবা হজম নহ'ল। হাজমোলা খাই লোৱা, হজম হোৱা নাই যদি। নাপিতৰ কেঁচি আৰু তোমাৰ মুখ প্ৰায় কি? অ' হেল্ল', জাষ্ট কিডিং। এতিয়া এই মানে মানে মই জনাত যেতিয়া কোনো কথা নাথাকে কিন্তু কথা পাতিবলৈ মন যায় তেতিয়া বুলি কয়, নতুবা সঁচাকৈ কথা পাতিবলৈ মন নগ'লে বুলি কয়। এতিয়া তুমি বা কোনটোৰ কাৰণে কৈছা? আনে কি ভাবে তাততো মই একো কৰিব নোৱাৰোঁ। বাকী তোমাৰ কথা। শুনাচোন, তুমি বাৰু ব্লেক কফি খাই আছা নেকি? তুমি কেনেকৈ জানিলা? নাই, তোমাৰ কথাবোৰ অলপ তিতা যেন লাগিছে যে। আচ্ছা, হয়নে? আৰে তুমিয়েতো কৈছিলা মই যি ভাবোঁ ভাবিব পাৰোঁ। অলপ কাম আছিলে বাবে হাৰে আছোঁ। পিছে তুমি কিয় হাৰে আছা? মোৰ কাম নাই কাৰণে সাৰি আছোঁ। শুই যোৱা। বেছি ৰাতিলৈ কথা পতাটো ভাল নহয় কিন্তু। এইষাৰ কথা ময়ো তোমাক ক'ব পাৰোঁ। আই ন' কাম শেষ হৈছে অলৰেডি। আৰু কফি শেষ হ'লনে? অলমষ্ট গোটেই কাপ খাব পৰা নাই। আৰে মোৰ লগত কথা পাতিলে ব্লেক কফিটো ভোটকা টাইপ ফিল দিয়ে, সেইকাৰণে নোৱাৰিছা চাগে। নিচা লাগিছে বাবেতো শুব আহিছোঁ। মই শুওঁ, তুমিও শুই যোৱা। গুড নাইট। ৱেষ্ট হোৱাতকৈ তোমাৰ ৰৈ যোৱা কফিখিনি খাই মই শুই যাম। গুড নাইট। এজ ইউ উইছ।